खुलुमबाय स्टुडियो आं रबिन बसुमतारी प्रमोद बरुआ 22 नं मसलपुर बियाबनि सिंनि प्राइमारि आरो भिसिडिसिनि मासिगिरिफोरजों फैगौ बिसायख'थिखौ लानानै सावरायलायदों। बिटिसि बिसायख'थिनि खालारा खाथिनिफ्राय खाथिसिन सौफैगासिनो दं। लोगो लोगोनो बड'लेण्ड हालामाव बे समाव राजखान्थिनि गोख्रों बारा बारनो हमदों। बे असिलायनो दिनै बाक्सा जिल्लानि सिङाव थानाय 22 नं मसलपुर बियाबाव प्रमोद बरुआ मसलपुर बियाबनि सिंनि प्राइमारिनि नेहाथारि आफादगिरि आरो भिसिडिसिनि मासिगिरिफोरजों मोनसे जर'खा सावरायमेलाव बाहागो लायो। बे मेलाव बाहागो लानानै बिथाङा खौरां बिजोंनि गेजेरजों मसलपुर बियाबाव इउपिपिएल दोलोआ बे खेबाव गुबुन गुबुन दोलोनिख्रुइ 15,000नि सायाव भट मोननानै देरहागोन मानोना इउपिपिएल दोलोआ बे बियाबखौ गिबि गोनांथि महरै जायगा होबोदोंमोन। लोगोसे बिथाङा बे खेबावबो इउपिपिएल दोलोआ हारसिंनो सरकार दानो हानाय बायदि मासिफोर देरहानो हागोन होनना फोरमायो। चन्दन ब्रह्मखौ हाग्रामा महिलायारि फेजेनगोन होननायनि सायाव बिथाङा बेनि थाखाय चन्दन ब्रह्म एबा खाम्फानि मोखाङाव नायनानै बुंब्ला जानाय नङा, रायजो राजाफोरसो भट होगोन आरो बिसोरखौ सोर देरहाहोयो बेखौ नायनांगोन। हाग्रामा महिलारिखौ देबरगाव बियाबाव इउपिपिएल दोलोआ फेजेननो थांगासिनो दं होननानै बिथाङा बुंथियो। बेनि अनगायैबो बिथाङा खौरांनि गेजेरजों मा बाथ्रा बुंबावखो नोंथाङा आबुङै मिथिना लादो। इटु रुद्रदार बैठक নহয় আমাৰ প্ৰাইমাৰী আৰু ভিচিডিচিৰ লগত এটা ৰিভিউ এটা কৰিলো যে কোনটো প্ৰাইমাৰীত কিমান বুথ কমিটি আছে আৰু কোনটো বুথ কমিটিয়ে ভাল আৰু বেয়া কাম কৰি আছে এইটো মই ৰিভিউ কৰিলো আৰু এটা সুন্দৰ এটা ৰিপৰ্ট আমি পাবলৈ সক্ষম হৈছো যে আজিৰ ৰিপৰ্ট মতে আমাৰ মছলপুৰ সমষ্টি আমাৰ সেকেন্ডৰ যোনে থাকিব ই কমসে কম 15,000 মান তলত সেকেন্ড জনে থাকিব। 15,000 বা ইয়াতকে বেছি ব্যৱধানত আমাৰ মছলপুৰ সমষ্টি জিকিবলৈ গৈ আছে আৰু 40টা সমষ্টিত ওয়ান অফ দি প্ৰায়োৰিটি কনস্টিটুৱেন্সি আমাৰ মছলপুৰ কনস্টিটুৱেন্সি আছিলে। গতিকে ডাঙৰ ডাঙৰ মিটিং বিলাকতো আমি কৰি থাকো, যেহেতু আমাৰ বুথ কমিটি বা প্ৰাইমাৰী কমিটি সকলে বহুত কষ্ট কৰে, তেখেতসকলে গাঁৱে গাঁৱে যায়, ডোৰ টু ডোৰ যায়। সো তেখেতসকলৰ লগত আলোচনা কৰাটো আমাৰ দলত মানে সবে প্ৰয়োজন অনুভৱ কৰিছে আৰু মই যেহেতু 5 বছৰ চৰকাৰত আছিলো, পাৰ্টি প্ৰেসিডেন্ট হিচাপে বহুতকে লগ কৰিব পৰা নাছিলো, গতিকে পাৰ্টিৰ সিদ্ধান্ত হিচাপে মই কিছুমান সমষ্টিত যাই বুথৰ লগত মিটিং কৰিছো, কিছুমান সমষ্টিত যাই মই ভিচিডিসি আৰু প্ৰাইমাৰীৰ লগত মিটিং কৰিছো। এইবাৰ নিৰ্বাচন কিমান এখন লাভ কৰি চৰকাৰ গঠনৰ দাবী কৰি আপুনি? চাওক, যেটো নেকি মই আপোনালোকৰ আগতে কৈছো যে পুৰ মেন ইলেকশন মেনেজমেন্ট থিওৰি আমি জানুৱাৰী মাহত ওলাইছিলো আৰু তাত আমাৰ 445টা প্ৰাইমাৰী 3,277টা বুথ তাত আমি কাম কৰি আছিলো আৰু ফেজ 1 ফেজ 2 ফেজ 3 এটা এসাইনমেন্ট আমি প্ৰত্যেকটো বুথত দিছিলো আৰু সেই এসাইনমেন্ট বিলাক লাহে 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 জুন মাহৰ পৰা কমপ্লিট হৈ আহিছিলে আৰু এন্ড অফ জুন মানে 30 জুনলৈকে আমাৰ এটা হিসাব আহিছিলে যে গোটেই সমষ্টিয়ে এনেকুৱা হৈ গল কি 6,000ৰ তলত আমাৰ পৰিয়াল নাই। তো জুলাই মাহ পোৱাৰ লগে লগে হিটো আমাৰ 7,000 8,000 9,000 হৈ গল। তো এতিয়া আমাৰ তাত 7,000ৰ লোয়েষ্ট লৈ প্লাই ওপৰত 15,000 ফ্যামিলি লৈকে আমাৰ বিভিন্ন সমষ্টিত আছে। গতিকে আজিৰ সময়ত মই নাম্বাৰটো আপোনালোকক নকম, কোনোবা ভয় কৰিব পাৰে, কিন্তু একক সংখ্যা গৰিষ্ঠ লৈ প্লাই যে চৰকাৰ গঠন কৰি আছে ইয়াত একো ডাউট নাই। হাগ্ৰামা মহিলাই দুটাকৈ সমষ্টিত খেলিছে। মই মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো হাগ্ৰামা মহিলা ডাঙৰীয়া। কিন্তু হাগ্ৰামাই কৈছে আসনৰ কথা নকয়, আপুনি ভয় খাব, আপুনি ক'লে বেলেগে ভয় খাব, কি আছে নহয়, মই গণতান্ত্ৰিক চিন্তাৰ মানুহ। যেতিয়ালৈকে বেলটত যায় ৰাইজে ভোট নিদিয়ে তাৰ আগতে যদি আমি 10খন 20খন 30খন কৈ থাকো তো অলপমান ডেমক্ৰেটিক্যালি অলপমান পাব্লিকক মিসলিড কৰা হয়। আমি কি কাম কৰিছো, কি কাম কৰিম, কিয় আমাক ভোট দিব লাগে নালাগে, এই কথাবিলাক আমি ৰাইজক ক'ব লাগে, কিন্তু কিছুমান কথা ক'ব নালাগে যিটো নেকি ৰাইজক অলপমান মিসলিড কৰা হয়। আজি বহুত আছে, ৰাতি 12টা লৈকে। হাগ্ৰামা মহিলাই উৰাজাহাজ, আপুনি আজি উৰাজাহাজত উঠিব, আজিৰ পৰা আৰম্ভ নেকি? আৰম্ভ নহয়, যেতিয়া যেতিয়া প্ৰয়োজন হয় তেতিয়া উঠিম, নহলে আমাৰ দলীয় আমাৰ এমপি আছে, আমাৰ মন্ত্ৰী আছে, সকলো ইউজ কৰিব, মই অকলে কৰিম বুলি কথা নাই। আজি প্ৰগ্ৰাম হিচাপে মোৰ তাত পৰিছে, সো মই আজি আহিছো। নিৰ্বাচন উৰাজাহাজৰ নামত কিমান খৰচ কৰিব আপোনালোকে? সব 20-22 দিনত বহুত বেছি পইচা নাযায়, যিখিনি 20-22 দিনত হয় সেইখিনিয়ে যাব। যিকোনো প্ৰকাৰে সম্ভৱ হ'ব পাৰে নেকি? চব নিৰ্বাচন হাৰোৱাটো তেখেতে খাম্ফাৰ মুখত চাই, চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখত চাই পেলাই হাৰোৱা নহয়, পাব্লিকে ভোট দিব, বুজিছে? তো পাব্লিকে কাক জিতা সেইটোৱে ক'ব লাগিব। পাব্লিকক তেখেতে কনভিন্স কৰিব লাগিব, জনগণক কনভিন্স কৰিব লাগিব যে খাম্ফা বৰগোহাঁই হাৰাৰ কাৰণে।
খাম্ফা বৰগোহাঁই ডাঙৰীয়াৰ মুখৰ ফালে চাই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখৰ ফালে চাই ক'লে নহ'ব গতিকে আজি আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক দেবাৰগাঁৱত হাৰাবলৈ গৈ আছো চ' তেখেতক দেবাৰগাঁৱত হাৰাবলৈ যেতিয়া আমি গৈ আছো তেতিয়া আমিও তেখেতৰ মুখত চোৱা নাই আমি ৰাইজৰ মুখত চাইছো তাত বড়ো আছে তাত মাইনৰিটি বেছি নাই তাত বঙালী জনসাধাৰণ আছে তাত গোৰ্খা আছে তাত কোচ ৰাজবংশী আছে নাথ যোগী আছে আদিবাসী আছে সান্থালী আছে সকলোকে চাইহে আমি কৈছো যে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেবাৰগাঁও সমষ্টিটো হাৰি আছে আৰু 14 চিৰাংটোতো আমাৰে চিট ইয়াতো কোনো কাৰণত জিকিব নোৱাৰে দুটা সমষ্টিত হাগ্ৰামা হাৰিব এনেকুৱাটো লাগে আজি তাৰিখত হাগ্ৰামা মহিলাৰ যিটো পত্নী নামত কেইবাটাও একাউণ্টত টকাৰ মোৰ ৰাজনীতি কাম কৰাৰ এই ক্ষেত্ৰখনত মই কাৰোবাৰ পত্নীক লাগি যাব নিবিচাৰো ইভেন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সম্পত্তিৰ তালিকা মোক সদায় সুধি আছে মই এইটো চোৱাই নাই মই ৰাতিপুৱা উঠি অলপমান নেশ্যনেল নিউজ বিলাক চাওঁ ক'ত কি হৈছে ক'ত কি হোৱা নাই অলপ সময় পালে অলপমান ইণ্টাৰনেশ্যনেল নিউজো চাওঁ গুগলত আৰু তাত বাহিৰে অসমৰ বা বিটিচিৰ কথাখিনি অলপ খবৰ লওঁ আৰু নিজৰ কামখিনি মই ঠিক কৰো আমাৰ দলীয় কাম বাকী হাগ্ৰামা মহিলাৰ ডাঙৰে কি খাইছে কি পিন্ধিছে কি সম্পত্তি তেখেতৰ বৌৰ কি আছে নাই এইবিলাক মোৰ কাৰণে ৰাজনীতিত কোনো দৰকাৰ বিষয় নহয় কিন্তু বৃহৎ পাৰ্থক্য কিন্তু নমিনেশ্যন যিটো সম্পত্তি দাখিল কৰিছে আপুনিও কৰিছে হাগ্ৰামাও কৰিছে কিন্তু পাৰ্থক্য কিন্তু বহুত কাৰ পাৰ্থক্য আছে আপোনাৰ কম সম্পত্তি কিন্তু হাগ্ৰামাৰ বহুত সম্পত্তি হৈছে চাওক মই ইফালে গুৰুত্বই দিয়া নাই যে 30 বছৰ সমাজৰ বিভিন্ন কামত মই আন্দোলনত বা বিভিন্ন কামত ব্যস্ত আছিলো আৰু এনেও মোৰ এটা প্ৰিন্সিপাল আছে যিমানে যি সম্পত্তি নকৰো কিয় যাবৰ সময়ত 3 ফুট বাই 6 ফুটে লাগে আমাক খুবৰ কাৰণে জাগা তো ইমান আৰু আলহী খাবলৈ আহিছো পৃথিৱীখনত ইয়াত আৰু হিংসা ভাল বেয়া পইচা ঘটা কিবা ঘটা এইবিলাকত কিয় যাব লাগে আজি তেখেতসকলে বুজি পোৱা নাই লাইফ ফিলচফিটো যোনে বুজি পোৱা নাই সি গণ্ডগোল বিলাক লগাইছে পৃথিৱীত যোনে লাইফৰ ফিলচফিটো বুজি পাইছে তাৰ কাৰণে একো গণ্ডগোল নহয় মোৰ কাৰণে একো গণ্ডগোল নহয় কাৰণ মই গোটেই কথা জানো ৰাজনীতিত কাম কৰাটো এটা পাব্লিকে ৰাইজে জনগণে আমাক এটা সুযোগ দিছে অলপ কম সময়ৰ কাৰণে চ' অলপ কম সময়ৰ কাৰণে আমাক সুযোগ দিছে এইটো 5 বছৰ হ'ব পাৰে এইটো 20 বছৰ হ'ব পাৰে 10 বছৰ হ'ব পাৰে এইটো ডিপেণ্ড আপন চ' এইখিনি সময়ত যে আমি যিমান পাৰো ইমান পাব্লিকক সেৱা কৰিব লাগে জনগণক সেৱা কৰিব লাগে বদলেন অঞ্চলৰ ৰাইজে প্ৰায় 50 বছৰ যিটো উন্নয়ন দেশৰ বেলেগ প্ৰান্তত হৈ আছিলে এই প্ৰান্তত তেনেকৈ উন্নয়ন হোৱা নাছিলে গতিকে আজি এই প্ৰান্তটো আমি উন্নয়নটো আনিব লাগিব এই প্ৰান্তটো শান্তি আনিব লাগিব এই প্ৰান্তটো জাতি জনগোষ্ঠীৰ মাজৰ সম্বন্ধটো আনিব লাগিব আমাৰ ৰাষ্ট্ৰীয় পিতাই যিটো কথা কৈ গৈছে আমাৰ দেশৰ সংবিধানে যিটো কৈছে এই কথাবিলাক আজি আমাৰ বদলেন অঞ্চলতো এই 5টা ডিষ্ট্ৰিক্টতো সবে ৰিয়েলাইজ কৰিব লাগিব ইয়াত আৰু কোনবা খাওয়া পিন্ধা উৰা পইচা এইবিলাক কথা পাতি থাকিলে নহব কিন্তু ৰাজনীতিক যিসকলে কাম কৰিব আহিছে মোৰ এটাই অনুৰোধ যে পাব্লিক মানিটো তেখেতসকলে সঞ্চয় কৰিব নালাগে সেইটো পাব্লিকৰ মানি পাব্লিকক এইটো দিব লাগে আহিব যিহেতু দলটো ৰাষ্ট্ৰীয় দল গৌৰৱ গগৈ আহিব তৃণমূল কংগ্ৰেছৰো বহুত কেণ্ডিডেট দেখিছে কি ঠিক দিদিও আহিব পাৰে চ' চবৰো মানে নিজৰ নিজৰ ডিউটি তেখেতসকলৰ নিজৰ নিজৰ অধিকাৰ এইটো সাব্যস্ত কৰিব গৰ্জন মুছাহাৰী ডাঙৰীয়া আগতে আমাৰ লগতে কাম কৰি আছিলে মাজতে অলপ তেখেতে ইফাল সিফাল হ'ল এতিয়া যোৱাকালি জইনে কৰিলে তেখেতে আমাৰ দলত আমাৰ বিধায়ক ডাঙৰীয়া লৰেন্স ইছলাৰী আৰু প্ৰাক্তন ইএম আমাৰ ৰঞ্জিত বসুমতাৰী তেখেতৰ লগত কথা পাতি যোৱাকালি জইন হৈছে এনডিএ হিচাপত আপোনালোকৰ বিজেপিৰ লগত যে মিত্ৰতা হয় এনডিএৰ লগত কি মিত্ৰতা হৈ আছে বিজেপিৰ লগত এনডিএ হিচাপত সেইটো কৰবাত বিঘ্নিত হৈছে নেকি সব দিল্লী দিছপুৰত এতিয়ালৈকে আমাৰ এলায়েন্স চলি আছে কাউন্সিলত অলপ নীতিটো বেলেগ আমাৰ কাউন্সিলটোৱে বেষ্ট এতিয়া বিজেপি হিচাপে বা এনডিএৰ বাকি পাৰ্টি এজিপি হিচাপে তেখেতসকলে সমগ্ৰ অসমত ৰাজনীতি কৰিব এনডিএ সমগ্ৰ ভাৰতত কাম কৰিব আমিতো বিটিচিৰ 5খন জিলাৰহে কৰিম গতিকে 5খন জিলাৰ 26টা জনগোষ্ঠী 35 লাখ জনগণৰ বৰ্তমান ভৱিষ্যত শিক্ষা দীক্ষা সামাজিক ন্যায় অৰ্থনীতি উন্নয়ন এইবিলাক লৈ পেলাই ইউপিপিএল জন্ম পাইছে গতিকে ইয়াত কোন দলে কি কৰে আমাৰ লগত আমাৰ মতলব নাই আমাৰ নিজৰ মতলব যে ইয়াত শান্তি থাকিব লাগে সবে নিৰাপত্তা থাকিব লাগে উন্নয়ন হ'ব লাগে মাটি বাৰীৰ অধিকাৰৰ পৰা সকলো অধিকাৰ ইয়াৰ ৰাইজে পাব লাগে এই মডেলতে ইউপিপিএলে কাম কৰাৰ কাৰণে ইউপিপিএল মডেলৰ ৰাজনীতিটো সবে একচেপ্ট কৰিছে বিজেপি আৰু বিপিএফ সংকিত নহয় আপোনালোকে কাকো লৈ সংকিত নহয় সংকিত হৈ কি কৰিব ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰিব লাগিব সংকিত হলিও কৰিব লাগিব নকলিও কৰিব গতিকে সংকিত হোৱাৰ কি দৰকাৰ আছে ৰাজনীতিহে আগত বন্দুক বাৰুতৰ মাজেদি ওলাই আহিলো আজত মাৰামাৰীৰ আগেদি ওলাই আহিলো
আগতো মিটিঙে কৰিব পৰা নাছিলে, খেদি ফুৰা আছিলে মটৰচাইকেল লৈ, ব্লেংক ফায়াৰ কৰা আছিলে। গতিকে ইয়াতে আৰু কিয় শংকিত কৰিব লাগে? যোনে বেছিকে ৰাইজক মানে কনভিন্স কৰিব পাৰিব, যোনে বেছি ভাল কথা ক'ব পাৰিব, যাৰ কথাটো ৰাইজে ভাল পাব, সিয়ে ভোট পাব। স্যার ভোটাৰ আকৰ্ষণ কৰাৰ বাবে হলে উৰা জাহাজত নিৰ্বাচন চলাব নেকি আপোনাৰ উঠিব? চাওক